এতিয়া এটা পৰিয়ালৰ দুখৰ বিননি হঠাৎ হেৰাই গ'ল মানুহজন আধা বাজতে নাইকিয়া হ'ল দেউতাকৰ খবৰ এই দৃশ্য দেৰগাঁও আমগুৰিৰ সেই পৰিয়ালটোৰ কিন্তু কি হৈছে এই মাক আৰু জীয়েকৰ কিয় এনেদৰে হুক হুকাই কান্দিছে মাতৃ আৰু জীয়ৰী হায়দৰাবাদৰ কোনো কোম্পানীত কৰ্মৰত আছিল এওঁলোকৰ পুত্ৰ সন্তান বোৱাৰীৰ সহিতে নাতিনিও আছিল হায়দৰাবাদতেই হঠাৎ এদিন এই ঘৰখনৰ পৰা পুত্ৰ বোৱাৰীক চাবলৈ বুলি ওলাই গৈছিল এই ছোৱালীজনীৰ দেউতাক দিলীপ পেগু নামৰ এই ব্যক্তিজন তেওঁ অকলেও যোৱা নাছিল লগত লৈ গৈছিল ওচৰৰে আন এজন ব্যক্তিকো দুয়ো ঠিকেই ওলাই গ'ল কিন্তু মাছ ভাগতে ৰেলৰ পৰা নাইকিয়া হ'ল দিলীপ পেগু নামৰ এই ব্যক্তিজন লগত যোৱাজনৰ মতে কোনোবা এটা ষ্টেচনত নামি গৈছিল তেওঁ তাতেই হঠাৎ নাইকিয়া হ'ল ব্যক্তিজন লগৰজন উভতি আহিল পৰিয়ালটোত এতিয়া হাহাকাৰ পৰিস্থিতি কলৈ গৈছিলে হায়দৰাবাদ গৈছিলে হায়দৰাবাদত কোন আছিলে আপোনালোকৰ ল'ৰা বোৱাৰী আছিলে মানে খবৰ ল'বলৈ গৈছিলে আৰু কোন গৈছিলে লগত লগৰ এই বঙালী ল'ৰা এটা গৈছিলে আপোনালোকৰ ওচৰতে এতিয়া কি ক'লে কি তেখেতে তাৰপৰা ই ঘূৰি আহিলে ই মানুহটো ক'ত গ'ল ই নাজানে বুলি কৈছে সি গম নাপায় বুলি কৈছে এতিয়া মাহ 10 দিন হৈ গ'ল এই মাহ 10 দিন হ'ল একো খবৰ নাই পুলিচতো 3বাৰ দিলো তাতো একো খবৰ নাই পুলিচে একো কোৱা নাই কোৱা এমাহ 10 দিন হ'ল এতিয়ালৈকে কোনো খবৰ নাই তুমি এবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিছা নেকি এটা এডমিশ্যন ল'ব পাৰিছা জানো টকা পইচাৰ অসুবিধা আজি প্ৰায় 1 মাহ 10 দিন মানেই হ'ল আচলতে যিজন পুত্ৰ বোৱাৰীয়ে আচলতে হায়দৰাবাদত কৰ্মৰত আছিলে মানে তাকে আচলতে পুত্ৰ বোৱাৰীয়ে ঘৰলৈ আহিবগে তাৰ আগত মানে পুত্ৰ বোৱাৰীক আনিবলৈ যোৱা নিচিনাকে মানে চাবলৈ গৈছিলে আৰু তাৰপিছত গৈ মানে ৰেল ষ্টেচন ক'ৰবাত নাপালে আৰু সেইকাৰণে যিটো ৰেল ষ্টেচন আছিলে ক'ত নামিলে মানে কোনেও আচলতে নাজানে ইয়াৰ লগত আচলতে মানুহজনৰ লগত বেলেগ এজন ল'ৰা গৈছিলে সেইজন ল'ৰাও ইমান নাজানে মানে ল'ৰাজন কিন্তু উভতি আহিলে ঘৰলৈকে কিন্তু মানুহজনৰ নাহিলেগে আৰু মানে কোনো সত্ৰ নাপালে মানে যিজন ল'ৰাৰ লগত গৈছিলে সেই ল'ৰাজন ঘূৰি আহিলে তেওঁ কোৱা নাই জানো ক'ত নামিলে নাজানে মানে ল'ৰাজন পুলিচত জনোৱা হৈছে নাই বিষয়টো 2-3বাৰ এনেকে জনোৱা হৈছে কিন্তু কোনো আচলতে এতিয়ালৈকে মানে পুলিচ প্ৰশাসনৰ পৰা তেনেকে কোনো আচলতে উত্তৰ অহা নাই আৰু পাৰিলে মানে আৰু অলপ মানে যেনে তেনে উলিয়াই দিবগে লাগে আৰু মানুহ এজন তেনেকেতো হেৰাই যোৱাটো আচলতে বৰ বেয়া কথা হয় মানে আমিও কৈছো যাতে যেনেকে প্ৰকাৰে নহওক বা তেনেকে আচলতে মানুহজনক উলিয়াই দিব লাগে ক'ত আছে যোগাযোগ কৰি হ'লেও মানে অলপ বিচাৰি দিব লাগে আৰু তেনেকে ভাবো ওচৰ চুবুৰীয়াই খবৰ ল'বলৈ আহিলেই হুক হুকাই কান্দে দুয়ো মাক জীয়ৰীয়ে এনেদৰে এতিয়া পিতৃক হেৰুওৱা খবৰে মৰ্মাহত কৰি তুলিছে দুয়োগৰাকীকে উল্লেখ্য যে এইগৰাকী একমাত্ৰ কন্যা সন্তান উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিও পিতৃৰ সন্দেহজনক খবৰে স্তব্ধ কৰি তুলিলে উচ্চ শিক্ষাৰ পথ স্থানীয় 2-4 ব্যক্তিয়ে আৰক্ষীক বিষয়টোৰ সন্দৰ্ভত 2-3বাৰ অৱগত কৰিছে যদিও আৰক্ষীৰ ফালৰ পৰা পোৱা নাই কোনো সহায় কোনো ব্যক্তিয়ে যদি এইজন দিলীপ পেগু নামৰ ব্যক্তিৰ সম্ভেদ পায় এই নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনালে পৰিয়ালটোৱে ব্যুৰ ৰিপৰ্ট AWN24 নিউজ